নমস্কাৰ। আজি 17 জানুৱাৰী শিল্পী দিৱস। আজি সমগ্ৰ ৰাজ্যজুৰি পূৰণ কৰা হৈছে অসমৰ প্ৰথম অসমীয়া বুলছবি নিৰ্মাতা, গীতিকাৰ, নাট্যকাৰ, লেখক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। অসমীয়া সাহিত্য সংস্কৃতিলৈ তেখেতৰ অৱদান অতুলনীয়। তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া বুলছবি জয়মতী, দ্বিতীয় বুলছবি ইন্দ্ৰমালতী, তেওঁৰ লিখা নাটক শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰি, নিমাতী কইনা আদি অসমীয়া সাহিত্য সংস্কৃতিক চহকী কৰি থৈ যায়। তেখেতৰ কথা যিমান ক'লেও আজি এই ভিডিঅ'টিত মই শেষ কৰিব নোৱাৰিম। তেওঁ ৩০০তকৈও অধিক গীত নিজে ৰচনা কৰি সুৰ কৰি থৈ গৈছিল আৰু এই গীতসমূহকে আমি জ্যোতি সংগীত বুলি কওঁ বা জানো। আহকচোন আমাৰ পঢ়ুৱৈ সংঘৰে সদস্যা কাশ্মীৰী গগৈৰ কণ্ঠত এটি জ্যোতি সংগীত শুনো। গীতটি শুনি কেনে পালে জনাব। 1903 চনৰ 17 জুন তাৰিখে জন্ম লাভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু হৈছিল 1951 চনৰ 17 জানুৱাৰী তাৰিখে, মানে আজিৰ দিনটোতেই। সেয়েহে প্ৰত্যেক বছৰে 17 জানুৱাৰীৰ দিনটোত তেখেতক সুঁৱৰি
জ্যোতি দিৱস হিচাপে পালন কৰা হয়। পাছলৈ জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হৈছিল। ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত গুৱাহাটী নবীনচন্দ্ৰ হলত ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে আগভাগ লৈ প্ৰথমবাৰৰ বাবে 1953 চনৰ 17 জানুৱাৰী তাৰিখে জ্যোতি দিৱস পালন কৰিছিল। আজি ইমানতে সামৰিছোঁ। ধন্যবাদ। যদি ভিডিঅ'টো চাই অলপো ভাল লাগিছে তেনেহ'লে এটি লাইক কৰিব, কমেণ্ট কৰিব আৰু আগবাঢ়ি যাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আমাৰ ফেচবুক পেজত চাই আছে, আমাৰ পঢ়ুৱৈ সংঘৰ ফেচবুক পেজটি তাতে লাইক কৰি দিব। ধন্যবাদ।